এয়া দুপৰীয়া ভাতকেইটা বনাই আছোঁ ভাবিলোঁ আপোনালোকৰ আগত ভিডিঅ' এটা কৰি পেলাই দেখাওঁ কিনো বনাইছোঁ এফালে এয়া প্ৰেছাৰত ভাত বহাই দিছোঁ লগতে এয়া দালি বইল হৈ আছে দাইলত ওলকবি দিছোঁ আৰু এনেকৈ আজি সিজাই পেলাই বনাইছোঁ প্ৰেছাৰত দিয়া নাইকিয়া আৰু আনফালে মই এয়া বেঙেনা ফ্ৰাই বনাবলৈ এই ঘোলটো বনাই লৈছোঁ ইয়াত বেচন আৰু চাউলৰ গুড়া লগতে অকণমান মছলা আছে বেকিং পাউডাৰ আছে আৰু এইখিনি এতিয়া ভালকৈ ফ্ৰাই কৰি ল'ম আৰু এইফালে আমাৰ দেহাই ছবি এটা আঁকি আছে তাকো ভিডিঅ' এটা কৰিলোঁ চাওকচোন ইমান ধুনীয়াকৈ আঁকি আছে দেখিয়ে ভাল লাগিছে নহয়নে আৰু বেছিকৈ ভিডিঅ' দিবলৈ নিদিয়ে কাৰণে অকণমান আপোনালোকৰ আগত দেখাই দিলোঁ তাক আৰু এইফালে দুপৰীয়া ভাত সাজ বাঢ়ি ল'লোঁ আৰু এইফালে এয়া বেঙেনা ফ্ৰাই বনাই ল'লোঁ লগতে কালি ৰাতিৰ মাংস অকণমান আছে আৰু দাইলত ওলকবি দিলোঁ বিলাহী দি পেলাই আৰু এয়া ভাত সাজ খাই লওঁ আৰু দেহাৰ কাৰণে দাইল বহা নাই কিয় সি মাংস দিয়ে খাব যে গতিকে চাই থাকিব কেতিয়াবা এনেকৈ চব্জি নহ'লেও খাই ভাল লাগে দাইল আৰু তাতে ওলকবি লগতে বেঙেনা ফ্ৰাই আৰু এয়া ভাতকেইটা খাই বৈ লওঁ আৰু ভাত খোৱাৰ পাছত তামোল এখনো কাটি ল'লোঁ আৰু আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাবচোন